নমস্কাৰ বন্ধুসকল, আজি আহিছোঁ মই গাজৰৰ হালোৱা বনাম। কেনেকৈ বনাই দেখাবৰ কাৰণে আপোনালোকে দেখিব। আৰু এই হালোৱাখন যদি ভাল লাগে এটাকে লাইক কৰিব, শ্বেয়াৰ কৰিব, নতুন যদি আছে ছাবস্ক্ৰাইব কৰিব। মই ইমানখিনি গাজৰ লৈ লৈছোঁ, আধা কিলো মই গাজৰ লৈ লৈছোঁ 500 গ্ৰাম। এইখিনি মই আপোনালোকে দেখি আছোঁ। মই পিছত তাৰ কাৰণে উপকৰণ কিবা লাগিব। মই উপকৰণ লৈছোঁ, খুব কম উপকৰণ লাগে আৰু বহুত টেষ্ট পাই বনালে ভালকৈ। মই কিচমিচ লৈছোঁ, কাজু বাদাম লৈছোঁ, তেজপাত লৈছোঁ 2টা আৰু লং লৈছোঁ 3টা। এতিয়া আপুনি চাই দিব। এই গাজৰখিনি আপোনালোকে প্ৰথমতে ধুই ল'ব। ধুই লোৱাৰ পিছত আপোনালোকে পাতলাকৈ এনেকৈ হালকা পাতলাকৈ এনেকৈ বাকলি গুচাই ল'ব। এতিয়া হৈ গ'ল, মোৰ কাটা হৈ গ'ল, আপোনালোকে দেখিছে। এতিয়া মই এইখিনি গ্ৰেড কেনেকৈ কৰিম আপোনালোকে দেখিব। এনেকৈ চবৰ ঘৰতে নিশ্চয় থাকে ৰুকনি এটা, এইটো মই এনেকৈ কি কম সময়ত কিমান ধুনীয়াকৈ মই গ্ৰেড কৰিলোঁ। এনেকৈ গ্ৰেড কৰি ল'ব আপোনালোকে। এতিয়া মই এইখিনি মই কেনেকৈ বনাওঁ আপোনালোকে চাই থাকিব। মই ইয়াতে কেৰাহীটোত মই পাতি লৈছোঁ। আগতে মই হেৰি কৰিছোঁ, ঘি 2 চামুচমান দিছোঁ, দি পেলাই গৰম কৰিছোঁ। এতিয়া মই ইয়াতে ঢালি দিম। মই গাজৰ গ্ৰেড কৰি থৈছোঁ মই এইখিনি। মই চাই থাকিব। ইয়াৰ মাজতে মই নিমখ সোৱাদ অনুযায়ী নিমখ দিম। আৰু নিমখটো বেছি হ'লেও ভাল নালাগে, কম অলপ খাব পাৰি। নিমখ খাই দিব লাগে। এনেকৈ অলপ 2-3 মিনিটমান এনেকৈ আপোনালোকে ঢাকি ঢাকি দিব। সোনকালে ঢাকি নিদিব। এতিয়া মই 2 মিনিটমান হৈ গ'ল। মই লাৰি দিছোঁ এনেকৈ মই ঢাকি নিদিয়াকৈ। এতিয়া মই ইয়াতে মই চেনি মিক্স কৰি দিম। কিন্তু গাজৰৰ কাৰণে 1 কাপ চেনি যথেষ্ট। এতিয়া এইখিনি আৰু মই মিক্স কৰি দিম এনেকৈ। ইয়াতে দি দিম। এইবাৰ যেতিয়া গাজৰৰ পৰা এনেকৈ পানী ওলাব ধৰে, তেতিয়া আপোনালোকে হেৰি উপকৰণখিনি দি দিব। মই ইয়াতে দি দিম 2টা তেজপাত আৰু কাজু বাদাম আৰু লং আৰু কিচমিচ। এতিয়া এনেকৈ আকৌ মই মিক্স কৰি দিম, লাৰি দিম। মিক্স হৈ গ'ল, পানী ওলাব ধৰিলে। এতিয়া মই কি কৰিম, ইয়াৰ মাজতে মই 1 কাপ গাখীৰ মই দি দিম। আৰু এই গাজৰত 1 কাপ গাখীৰে যথেষ্ট। এইখিনি মই এতিয়া এনেকৈ ধুনীয়া কৰি মই 5 মিনিটৰ কাৰণে ঢাকি দিম। গাজৰখিনি অকণমান সিজিব লাগিব। 5 মিনিট হৈ গ'ল। এতিয়া ঢাকন মই হেৰি কৰি দিম। আপোনালোকে দেখা পাইছে কিমান হৈছে। আৰু এনেকৈ মাজে মাজে এনেকৈ লাৰি থাকিব লাগিব, নহ'লে তলত লাগি যাব পাৰে, ভাল নহ'ব। এতিয়া মই কি কৰিম, ইয়াতে মই পাউডাৰ গাখীৰ মই ৰাখিছিলোঁ 1 বাটি, অলপমান কম আৰু 1 বাটি বুলি ক'লে বন্ধ নহয়। মই সেইখিনি ঢালি দিম। এতিয়া গাজৰখিনি পানী আছে, যেতিয়া অকণমান শুকাই লাষ্ট পৰ্যায়লৈ আহিছে, কিন্তু ফাইনেল চব্জি এই ৰেচিপিটো হোৱা নাই হালোৱাখিনি। তেতিয়া মই নঢাকাকৈ মই এনেকৈ লাৰি থাকিম। এতিয়া মই ঢাকি নিদিওঁ, এনেকৈ চাই থাকক। এতিয়া মই কি দিম, এইটো লাষ্ট পৰ্যায় হৈ গৈছে। যিহেতু মই সৰিয়হ থৈছোঁ, যোনটো ব্লেক ক'লা হয়, সেইটো সৰিয়হ মই অকণমান দি দিম। তেতিয়া ধুনীয়া হ'ব। ৱাও, কি ধুনীয়া স্মেল আহিছে। আৰু দেখাটো চাগে ভালে দেখা পাই আছে আপুনি কেমেৰাখনত। আৰু হালোৱাখিনি হৈ গ'ল। এতিয়া আপোনালোকক মই বাকীখিনি দেখাই দিওঁ, আপোনালোকে দেখা পাব। আপোনালোকে চাই থাকক। মই বাকী দেখি আমাৰ হালোৱা হৈ গ'ল, গাজৰৰ হালোৱা হৈ গ'ল। আপোনালোকে দেখা পাইছে কি ধুনীয়া হৈছে। মইতো বহুত ধুনীয়া দেখিছোঁ আৰু মই টেষ্টটো বহুত ভাল লাগিছে। আপোনালোকে ঘৰত বনাব, কম সময়ত কম খৰচত, বহুত ভাল লাগে। প্লিজ আজিলৈকে বাই বাই। এনেকৈ ৰেচিপি পাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। নেক্সট এনেকৈ নতুন ভিডিঅ' আপোনালোকৰ তাত নটিফিকেশ্যন যাব। আজিলৈ বাই বাই।